Bjp सरक डाबल इंजिन सरकार नङा डाबल डकाइटसो তেওঁলোকে কয় ডাবল ইঞ্জিন চৰকাৰ কিন্তু এটো ডাবল ইঞ্জিন চৰকাৰ নহয় ডাবল লুটপাট চৰকাৰ ডাবল ডকাইটি চৰকাৰ गोदानै 18 खान टोल गेट बारायनाया गोबां खैसिब मोनदों रायजो राजाखौ बिजेपिनि दैदेनगिरिफोरनि पकेट गरम खालामनो गोदानै टोल गेट बारायदों আৰু 18খন নতুন टोल गेट বঢ়াই এতিয়া ৰাইজৰ একো কাম নাই কেৱল গাড়ী উলিয়াব লাগে ৰাস্তাত কেৱল ট্যাক্স দি যাব লাগে এই ট্যাক্স তেওঁলোকৰ নেতা পালি নেতাবিলাকৰ পকেট হকত কৰিবৰ কাৰণে तामुलपुराव दिनै तृणमूल कंग्रेसनि आफादगिरि एबा रायजो सभानि बारग' एमपि रिपुन बराया बिजेपि सरकारनि बेरेखायै गोख्रों रावजों सोंखारिदों बायदि बिथिङाव बेसेन बांनाय आरो लोंनाय दैनि जेंनाखौ लानानै तामुलपुर जिल्ला तृणमूल कंग्रेसआ गोख्रों सोमावसारदों অসম তৃণমূল কংগ্ৰেছে অসমৰ সকলো জিলাতেই আমাৰ ধাৰাবাহিকভাৱে এই কাৰ্যসূচী চলি আছে অত্যাৱশ্যকীয় সামগ্ৰীৰ যি আকাশলংঘী মূল্যবৃদ্ধি এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ বাবে আমি আৰু বিভিন্ন সময়ত আমি এই আন্দোলন কৰি আহিছোঁ আৰু শেহতীয়াভাৱে ঔষধৰ দাম 20% আৰু বৃদ্ধি কৰাৰ ফলত আমি এই আন্দোলনটো আৰু তীব্ৰতৰ কৰিছোঁ আৰু আজি ইয়াত যিটো আমাৰ আমি তামুলপুৰ জিলাত আমাৰ জিলা তৃণমূল কংগ্ৰেছে আজি যিটো প্ৰতিবাদ কৰিছে এই প্ৰতিবাদটো হৈছে মূল্যবৃদ্ধিৰ লগতে আৰু তিনিটা ইয়াৰ মূল সমস্যা সেই তিনিটা মূল সমস্যা হৈছে যে ইয়াত বৃহৎ সংখ্যক ৰাইজক যধে মধে উচ্ছেদৰ জাননী জাৰি কৰিছে আৰু মানুহবিলাক এতিয়া বিৰাট সন্ত্ৰাসত আছে গতিকে আমাৰ দাবী হৈছে উচ্ছেদৰ অভিযান বন্ধ কৰিব লাগে উচ্ছেদৰ জাননী চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগে এইটো এটা আমাৰ দাবী দ্বিতীয় দাবীটো হৈছে আমাৰ যিটো ভূটান সীমান্ত এই ভূটান সীমান্তত খোৱা পানীৰ সাংঘাতিক সংকট হৈছে ৰাইজে খোৱা পানীৰ কাৰণে হাহাকাৰ কৰি ফুৰিছে চৰকাৰ নিৰ্বিকাৰ জল জীৱন আঁচনি লৈছে যদিও কোনো অৰ্থ নাই গতিকে আমি এই ভূটান সীমান্তৰ ৰাইজক যাতে খোৱা পানী উপলব্ধ কৰে তাৰ কাৰণে আমি দাবী জনাইছোঁ আৰু তৃতীয়টো ইয়াৰ স্থানীয় দাবী হৈছে যি আমাৰ গুৰেশ্বৰ এটা বৃহৎ এলেকা এই গুৰেশ্বৰ ৰাজহ চক্ৰক সামৰি এখন উপচৰকাৰে ইতিমধ্যে কেইবাখনো উপজিলা ঘোষণা কৰিছে গতিকে গুৰেশ্বৰকো এখন উপজিলা হিচাপে ঘোষণা কৰিব লাগে আৰু তামুলপুৰ জিলাক আগতে জিলা ঘোষণা কৰি পিছত কৰ্তন কৰিছিল সেইদিনা মুখ্যমন্ত্ৰীয়ে যদিও ঘোষণা কৰিছে ইয়াক পুনৰ জিলা হ'ব বুলি কিন্তু এতিয়ালৈকে হোৱা নাই ইয়াক পূৰ্ণাংগ জিলা কৰিব লাগে তামুলপুৰক পূৰ্ণাংগ জিলালৈ ৰূপান্তৰিত কৰিব লাগে আৰু গুৰেশ্বৰক এখন উপজিলা ঘোষণা কৰিব লাগে এইকেইটা দাবী সম্বলিত আমি আজি দুখন স্মাৰক পত্ৰ অসম চৰকাৰলৈ আমি ইয়াৰ মহকুমাধিপতিৰ যোগেদি আমি পঠাবলৈ ঠিক কৰিছোঁ আৰু সেইটো উপলক্ষেই আজি আমি এই প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ এইটো পূজাৰ উপহাৰ এইটো চৰকাৰ হৈছে তেওঁলোকে কয় ডাবল ইঞ্জিন চৰকাৰ কিন্তু এইটো ডাবল ইঞ্জিন চৰকাৰ নহয় ডাবল লুটপাট চৰকাৰ ডাবল ডকাইটি চৰকাৰ ডাবল লুটপাট চৰকাৰ আজি তেওঁলোকে বিভিন্ন ধৰণে কেৱল লুটপাট কৰিছে আগৰ কেইখন টোল গেট আপোনালোকে দেখিছে এই টোল গেটে ৰাইজক একো সুবিধা দিবই পৰা নাইকিয়া ৰাস্তা পদূলি বেয়া ভঙা চিঙা সেইবিলাকতো আছেই এতিয়া গেলাতে টেঙা দিছে আৰু 18খন নতুন টোল গেট বঢ়াই এতিয়া ৰাইজৰ একো কাম নাই কেৱল গাড়ী উলিয়াব লাগে ৰাস্তাত কেৱল ট্যাক্স দি যাব লাগে এই ট্যাক্স তেওঁলোকৰ নেতা পালি নেতাবিলাকৰ পকেট হকত কৰিবৰ কাৰণে তাৰ বাহিৰে আন কাৰণে নহয় আজি ইমান আকাশলংঘী দাম হৈছে মানুহে এসাঁজ খাইছে এসাঁজ খাবলৈ পোৱা নাই ঔষধৰ দাম ঔষধ কিনিব নোৱাৰি মানুহ বেমাৰী মানুহ বিনা ঔষধত আজি মৃত্যুবৰণ কৰিব লগা হৈছে তাৰ মাজত তেওঁলোকে আকৌ এতিয়া 18খন আৰু টোল গেট বঢ়াই যে ৰাইজক লুটপাট কৰি ৰাইজক তেওঁলোকে মানে জীয়াই থাকিবলৈ দিব বিচৰা নাইকিয়া দুখীয়া মানুহ শেষ কৰি দিব খুজিছে বিজেপি চৰকাৰে তেওঁলোকে ধনীৰ চৰকাৰ আৰু বিজেপিৰ কথা হৈছে কি দুখীয়া মানুহক তেওঁলোকে বাধ্য কৰাইছে ভোট দিবলৈ কিনি ৰাখিছে যে আমি অৰুণোদয় দিছোঁ আমি বিনামূলীয়া চাউল দিছোঁ গতিকে দুখীয়া মানুহ আমি কিনি ৰাখিছোঁ আমাৰ কীটদাস আমাক ভোট দিবই গতিকে আমি এপিনৰ পৰা টোল গেট বঢ়াই যাওঁ বস্তুৰ দাম বঢ়াই যাওঁ এই মেণ্টেলিটি লৈছে কিন্তু ৰাইজে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ লোকসভাৰ নিৰ্বাচনৰ যোগেদি দিবৰ কাৰণে ৰাইজ অলৰেডি প্ৰস্তুত তো বিজেপি দলটো হৈছে তেওঁ এতিয়াহে সাৰ পালে নেকি আচ্ছা গেছৰ চিলিণ্ডাৰ নৰেন্দ্ৰ মোদীয়ে গম পোৱা নাই নেকি প্ৰধানমন্ত্ৰীয়ে 1200 টকা বুলি তেওঁ আজি যে 5 বছৰ আগৰ পৰা 1200 টকা হৈ আছে ইমান যে লুটি আছে মানুহক ইমান যে লুটি আছে ডকাইতি ৰাজ চলাই আছে তেওঁ গম পোৱা নাছিলে নেকি তেওঁ কেতিয়া গম পালে 1200 টকা হৈছে বুলি গেছৰ চিলিণ্ডাৰ ৰাখী বন্ধনৰ আগদিনা গম পালে নেকি তেওঁ ৰাখীৰ উপহাৰ দিব এইটো কৈছে হিমন্ত বিশ্বই যে 200 টকা আমি চিলিণ্ডাৰত কমাই দিছোঁ এইটো ৰাখীৰ উপহাৰ বুলি কৈছে এইটো উপহাৰ নহয় এইটো হৈছে
এইটো কি বুলি কয় এটা অপমান এইটো হৈছে আমাক পুনৰ লুণ্ঠন কাৰণ 200 টকা ৰেহাই দিলে কি হ'ব ইফালে যে অত্যাৱশ্যকীয় সামগ্ৰী সকলোবিলাকৰ যে দাম আকাশলংঘী কৰিছে আৰু ইমান দিনটো তুমি 200 টকা ৰেহাই নিদি ইমান দিনটো তুমি চুচিলাই ইমান দিনটো তোমালোকেতো লুটিলাই ৰাইজৰ পৰা গতিকে এতিয়া তুমি 200 টকা কিহৰ কাৰণে ৰেহাই দিছা তুমি কিহৰ কাৰণে ৰেহাই দিছা তুমি গম পালা যে লোকসভা নিৰ্বাচন আহি আছে 24ত লোকসভা নিৰ্বাচন হ'ব তুমি ইণ্ডিয়া গঠন হৈছে সকলো বিৰোধী দল একলগ হৈছে তুমি গম পাইছা ৰাইজে এইবাৰ বিজেপিক উৎখাত কৰিব গতিকে মানুহক মন ভুলাবৰ কাৰণে তুমি ভোট কিনিবৰ কাৰণে তুমি 200 টকা ৰিলিফ দিছা কিন্তু এই 200 টকা ৰিলিফে একো নহয় আমাৰ মহিলাৰ কাৰণ ইয়াৰ 20 গুণ তুমি চুচি নি আছা অন্য বস্তুৰ দামৰ যোগেদি হয় এইটো প্ৰমাণ হৈ গৈছে আজি চাওক UPPL কওক বা BPF কওক তেওঁলোকে এই দুইটা পাৰ্টিয়ে বিশেষকৈ UPPL শেহতীয়াভাৱে UPPL ক্ষমতা লৈছে আজি এইটো কি বুলি কয় 2 বছৰমানৰ আগৰ পৰা ইয়াত BTCত কিন্তু তাৰ আগতে BPF সুদীৰ্ঘকাল চলালে তেওঁলোকেও ইয়াত শোষণ কৰিলে ৰাইজৰ BTRৰ ৰাইজৰ কোনো মংগল নহ'ল তেওঁলোকে এটাও প্ৰতিশ্ৰুতি পালন নকৰিলে আৰু তাৰপিছত UPPL আহিল এই UPPLকো বিজেপিৰ বুকুচাতেই উঠিছে আৰু BPFও বিজেপিৰ বুকুচাতেই আছিলে গতিকে এতিয়া UPPL আৰু UPPL সেইকাৰণে আমি কৈছোঁ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি এইকাৰণেই যে এওঁলোকো একেই ফাঁকিবাজ একেই লুটৰ বাহিৰে তেওঁলোকে একো কৰা নাই কাৰণ নিৰ্বাচনৰ সময়ত তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে ৰাইজে UPPLক ভোট দিব লাগে BTC ইলেকশ্যনৰ সময়ত আৰু মণ্ডল ঘৰে ঘৰে যাব বুলি কৈছিলে মণ্ডল ঘৰে ঘৰে যাব আৰু সকলোৰে মাটিৰ পট্টা পাব সকলোৰে জৰীপ ঘৰে ঘৰে কৰিব কিন্তু আজি সেই UPPL শাসন পোৱাৰ পিছত মণ্ডল ঘৰে ঘৰে যোৱাৰ পৰিৱৰ্তে আজি উচ্ছেদৰ জাননী কৰিছে মানুহক উচ্ছেদ কৰিবলৈ গতিকে তেওঁলোকো বিশ্বাসঘাতক সেইকাৰণে আমি কৈছোঁ UPPL আৰু BPF একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি